এলিয়ে আমাৰ সব মানুহ সতৰ্ক হ'ব হ'ল আজি ভাৰতত আমাৰ অসমত অহা নাই আছো বাৰু ভাৰতবৰ্ষত এই 26টা দোকান কিবা 1000ৰ বোলে ওপৰত আক্ৰান্ত হৈছে অসমতো আহিব নাই এতিয়া আমাৰ গাঁৱৰ মানুহবিলাক বুজি নাপায় বুজাব লাগিব চবখানে ওলাই গৈছি সেইটো কথা আমাৰ অসমত যদি আহে গোটাই শেষ হৈ যাব লাগিব এতিয়া লকডাউন দি আছে বোলে লকডাউন মানি চলিব লাগে কালি আমাৰ তাতে সিফালে পুলিচ আহি দুটা মানক অতিপাত বেছি হয়নে গোটাই ফেচবুকটো চাবা নৰা এই সেইকাৰণে চবে এতিয়া সজাগ হওক চবে সজাগ হ'লি তুই ঘৰৰ পৰিয়ালক বুজাবি বেমাৰটো আমিও বুজাব লাগিব গোটেইখিনি মিলা মিছা মাজত চলিব লাগিব বেমাৰটো আমি ৰোধ কৰিব লাগিব যাতে অসমলৈকে সেই বেমাৰটো নাহে হয়নে আনবা নৰা আমাৰ অসমত সেইটো হয় এতিয়া ভাৰতবৰ্ষত কিমান মানুহ ঢুকি আছে হয়নে হৰণকাৰ অসুবিধাটো ক'ত যা তই ঘৰত যাব আহিছো ইয়াৰ ঘৰত যাব আহিছা এই নাটিয়াটোত লাগিব মনত আজি হেন দিনত ক'ত যা একো গম পোৱা নাই নেকি সমগ্ৰ বিশ্বত লকডাউন দি আছে কি লকডাউন বাবা মই গম পোৱা নাইতো লকডাউন কি বস্তু নাজানা নাজানো এই টিভিও নাই ৰেডিঅ' নাই ক'ত গম পাম বাবা একখান মই কওঁ শুন এতিয়া ভাৰতবৰ্ষত নহয় সমগ্ৰ বিশ্বতে এনেকুৱা এটা বেমাৰ আহিছে কৰোণা ভাইৰাছ বুলি বেমাৰ এটা আহিছে এই বেমাৰটো এতিয়া চীনত বহুত মানুহ ঢুকাই গৈছে সেই বেমাৰটো ভাৰতৰ বাহিৰে আন দেশবিলাকত এই বেমাৰটো ঔষধ নাই আমাৰ এতিয়া জ্বৰ হ'লি মাথা বিষ হ'লি ঔষধ আছে কিন্তু সেইটো বেমাৰৰ ঔষধ নাই এই বেমাৰটোৰ ঔষধ ওলোৱা সেইটো বেমাৰ য'ত তাত হ'ব সি মৰবুয়ে আমাৰ ভাৰতত আজি 26টা মানুহ ঢুকাল হাজাৰৰ ওপৰ মানুহ আক্ৰান্ত হ'ল আৰু এতিয়া আমাৰ অসমত ভগৱানৰ কৃপা এতিয়ালৈকে অহা নাই নাহক বাৰু আমি নাহিবৰ কাৰণে আমি মানুহবিলাক সতৰ্ক হ'ব লাগিব ঘৰত থাকিব আৰু সকলো মানুহ ঘৰত থাকি লকডাউন মানি চলিব লাগিব এতিয়া আমি দেখিছে না আমি এইবিলাক পিন্ধি আছো মাস্ক পিন্ধিব দিছি হাত ধুব দিছি সেইবিলাক কৰিব লাগিব এইখান নাপোৱা নহয় আমি দোকানত গেলো কিবা বেছিকে পইচা লয় এখন আছে মোৰ তাৰ এইখন লৈ যা এইখনকে হেৰি কৰিবি মাৰবি আৰু হাত ধুবি আৰু মানুহৰ একে ওচৰা ওচৰিকে কথা নাপাতিবি 1 মিটাৰ দূৰত থাকবি এতিয়া আমি এনেকে আছো যে সেনেকে থাকবি আৰু বহুত ওলোৱা সময় নকবি এতিয়া গোটাই পুলিচ ঘূৰি আছে লকডাউন নহ'লে গোটাই শেষ হৈ যাব চব এই গোটাই পুলিচ ঘূৰি আছে আমাৰ যোৱাকালি তাতে দুটা ল'ৰাক বহুত কুদিছে ইয়াতে নেকি গতিকে সিফালে নাচবি আপুনি ঘৰত দিকে যাৱাই ভাল মই পিছে ঘৰত বেমাৰটো যেতিয়া ৰোধ হ'ব আপুনি ঘৰত যাব পাৰিব নাতিনে মুখ চাব পাৰিব যদি বেমাৰটো পাই যায় চব শেষ হৈ যাব গতিকে আপুনি এইবিলাক মানিবি কথাটো হ'ব দে বাবা মই এতিয়া যাওঁ আৰু ঘৰৰ পৰিয়ালবিলাক বুজাবি ঘৰৰ পৰিয়ালবিলাকো বুজাবি কথাটো টিভি নাই বুজি পাইছোঁ ৰেডিঅ' নাই আমিও ক'লোঁ কথাখিনি আমি এতিয়া আপোনাৰ যদি বেমাৰটো হয় আপোনাৰ ঘৰৰ মানুহ গোটাই হ'ব ঘৰৰ মানুহ হ'লে গাঁওখনৰ গোটাই হ'ব গাঁওখন হ'লে অঞ্চলটো হ'ব তাৰপৰা গোটাই অসমৰে এনেকুৱাই শেষ হৈ যাব আমাৰ বুজি পাইছে না গতিকে সতৰ্ক হ'ব লাগিব নিজে নহ'লে আৰু বেলেগ উপায় একো নাই নিজে সতৰ্ক নহ'লে আৰু বেলেগ উপায় একো নাই শেষ হৈ যাব আমাৰ অসম সেইকাৰণে আপুনি এতিয়া ঘৰত যাগে যাওক তাৰ পিছত মই যাই থাকোঁ তাৰ পিছত যাওক ঘৰকে যাওক আৰু বহুত ঘূৰা ঘূৰি কৰি থাকিব আৰু এই মাছ কাণ মাৰি থাকিব হ'ব দে যা পিছে এইগিলা মানুহে বুজি নাপায় হাই বন্ধুসকল আপোনালোকেতো গমেই পাইছে আমাৰ দেশৰ অৱস্থা কি গতিকে সকলোৱে লকডাউন মানি চলক নহ'লে আমাৰ বহুত বেয়া পৰিস্থিতি হ'ব আমাৰ অসমত বাৰু বস্তুটো অহা নাই গতিকে সকলো সতৰ্ক হ'লে এই বেমাৰটো নিৰ্মূল হ'ব বুলি আমি এইকাৰণে এই ভিডিঅ'টো বনাইছোঁ যাতে সকলোৱে এই লকডাউনটো মানি চলক সকলোৱে ছেফ থাকক ষ্টে হোম ছেভ লাইফ অ'কে থেংক ইউ